নমস্কাৰ বন্ধু-বান্ধৱীসকল, আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম ইণ্ডিয়ান জিঅ'গ্ৰাফীৰ কেইটামান অতিকৈ প্ৰয়োজনীয় প্ৰশ্নৰ উত্তৰ, যিকেইটা প্ৰশ্ন বিভিন্ন ধৰণৰ নিযুক্তি পৰীক্ষাত অহা দেখিবলৈ পোৱা গৈছে। তাৰোপৰি এইকেইটা প্ৰশ্ন অসম DLEDৰ যি পেট এণ্ট্ৰেন্স অনুষ্ঠিত হ'ব 2023-ত, তাৰ বাবে অতিকৈ প্ৰয়োজনীয়। বন্ধু-বান্ধৱীসকল, আহকচোন আমি পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে বন্ধু-বান্ধৱীসকল, আপোনালোক যদি এই চেনেললৈ প্ৰথমবাৰ আহিছে আৰু যদি এই চেনেলৰ ভিডিঅ'টো প্ৰথমবাৰ চাইছে, তেনেহ'লে যদি ভিডিঅ'টো ভাল লাগে তেন্তে আপোনালোকে ভিডিঅ'টোত লাইক কৰিবলৈ নাপাহৰিব, আৰু যদি চেনেলটো দ্বাৰা আপোনালোকে কিবা উপকৃত হ'ব বুলি ভাবে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি প্ৰথমটো প্ৰশ্নৰ ফালে আগবাঢ়িছোঁ। প্ৰথমটো প্ৰশ্ন এনেকুৱা ধৰণৰ: আয়তনৰ ফালৰ পৰা ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত কিমান নম্বৰ বা কিমান? ইয়াৰ উত্তৰ হ'ব, আয়তনৰ ফালৰ পৰা ভাৰতৰ স্থান পৃথিৱীৰ ভিতৰত সপ্তম। দ্বিতীয় প্ৰশ্নটো: কৰ্কটক্ৰান্তি ৰেখাডাল ভাৰতৰ কেইখন ৰাজ্যৰ মাজেৰে পাৰ হৈছে? বন্ধু-বান্ধৱীসকল, কৰ্কটক্ৰান্তি ৰেখাডাল ভাৰতৰ 8খন ৰাজ্যৰ মাজেৰে পাৰ হৈছে। সেই ৰাজ্য কেইখন হ'ল গুজৰাট, ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়, ঝাৰখণ্ড, পশ্চিমবংগ, ত্ৰিপুৰা আৰু মিজোৰাম। গংগা নদীৰ পাৰত অৱস্থিত চহৰ চাৰিখনৰ নাম লিখা। বন্ধু-বান্ধৱীসকল, গংগা নদীৰ পাৰত অৱস্থিত চহৰ চাৰিখন হ'ল কানপুৰ, বাৰাণসী, হৰিদ্বাৰ আৰু পাটনা। কলকাতা কোন নদীৰ পাৰত অৱস্থিত? কলকাতা নামৰ চহৰখন হুগলী নদীৰ পাৰত অৱস্থিত। ইয়াৰ পিছৰ আমি জানিবলগীয়া কেইটামান কথা আলোচনা কৰিবলৈ লৈছোঁ। ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাডালক কোৱা হয় ৰেড ক্লিফ লাইন বুলি। এইটো অতিকৈ প্ৰয়োজনীয়, আমি জানিব লগা কথা। ৰেড ক্লিফ লাইন বুলি কোৱা হয় ভাৰত আৰু পাকিস্তানৰ সীমাৰেখাডালক। ভাৰতে পাকিস্তানৰ লগত সীমা ভাগ কৰে 3323 কিলোমিটাৰ। পাকিস্তানে সীমা ভাগ কৰা ভাৰতীয় ৰাজ্য কেইখন হ'ল গুজৰাট, ৰাজস্থান, পাঞ্জাৱ আৰু জম্মু কাশ্মীৰ। ইয়াৰ পিছৰ জানিবলগীয়া কথাটোলৈ আমি আগবাঢ়িছোঁ। ভাৰত আৰু চীনৰ মাজৰ সীমাৰেখাডালক কোৱা হয় মেকমোহন লাইন বুলি। মই আপোনালোকৰ বাবে এটা প্ৰশ্ন আগবঢ়াইছোঁ। প্ৰশ্নটো এনেকুৱা ধৰণৰ: আফগানিস্তান আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাডালক কি বুলি জনা যায়? বন্ধু-বান্ধৱীসকল, যদি আপোনালোকে এই উত্তৰটো জানে তেন্তে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আহকচোন ভিডিঅ'টোৰ পৰৱৰ্তী ভাগলৈ আমি আগবাঢ়োঁ। চীন ভাৰতৰ মাজৰ সীমাৰেখাডালক কোৱা হয় মেকমোহন লাইন বুলি। চীনে ভাৰতৰ লগত 3488 কিলোমিটাৰ সীমা ভাগ কৰে। চীনে সীমা ভাগ কৰা ভাৰতীয় ৰাজ্য কেইখন হ'ল লাডাখ, উত্তৰাখণ্ড, হিমাচল প্ৰদেশ, ছিকিম আৰু অৰুণাচল প্ৰদেশ। বন্ধু-বান্ধৱীসকল, আমি ইতিমধ্যে আজিৰ এই ভিডিঅ'টোত বহুখিনি প্ৰয়োজনীয় কথা আলোচনা কৰিলোঁ। পৰৱৰ্তী ভিডিঅ'বোৰত এনেকুৱা ধৰণৰ আৰু জানিবলগীয়া পৰীক্ষাত অহা প্ৰশ্ন আলোচনা কৰিম। তেতিয়ালৈকে আমি আজিৰ এই ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ। জয়